Hello everyone, বহুত দিনৰ মূৰত আপোনালোকৰ বাবে এটা সুন্দৰ ভিডিঅ' লৈ আহিছো আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমি আহিছো পিকনিক খাবলৈ আৰু ইমান ধুনীয়া ঠাই নহয় আপোনালোকক আজি দেখুৱাম ক'ত গৈছো আৰু থাম্বনেইলত কৈ থোৱাই আছে বৰ নামটো দি থোৱাই আছে। এয়া আমাৰ ৰাতিপুৱা পিকনিক যাবলৈ বেন্দে মুৰ্গী ৰেডি কৰিছে আৰু যথা সময়ত আমি পিকনিক স্থল পালোগৈ আৰু ইয়া চাওক আমি এটা জেগা বিচাৰি ফুৰিছো খানা বনাবলৈ। আমি আহিছো হিলডুবি বৰফুলাৰ হিলডুবি গোলাঘাটৰ পৰা প্ৰায় 25-26 কিলোমিটাৰে হ'ব। কেনেকুৱা লাগিছে? আমি এতিয়া আহি পাইছোহে ন। কিন্তু এটুকুৰা ঠাই আমাৰ পচন্দ নহ'লে মায়েও এয়া চকু অপাৰেশ্যন কৰি থোৱা আছে জাৰু নেপায় বাঁহৰ বাহনীয়া টুকুৰা লৈ পেলাই হাৰিছে কিন্তু সেইখিনি পচন্দ নোহোৱাৰ কাৰণে আমি আৰু ওপৰলৈ যাবলৈ আহিলোঁ। এয়া গাড়ীত উঠি গৈ আছোঁ তলত লৈছিলোঁ প্ৰথম জেগা টুকুৰা ইমান ভাল নাপালোঁ ওপৰত বোলে ভাল জেগা আছে। এয়া মানুহজনে ওপৰত চাই আহিলেগৈ আগতে ঠাই টুকুৰা আৰু আমাক কৈছে আগলৈ যাবলৈ তেখেত গৈ আছে খোজকাঢ়ি আমি গৈ আছোঁ গাড়ীত উঠি। এয়া চাওক ইমান ধুনীয়া ঠাই আৰু বহুত এটুকুৰা ধুনীয়া ঠাইলৈ আমি বহি গ'লোঁ আৰু সকলোৱে নিজৰ নিজৰ কামত আমি লাগি গ'লোঁ। পৰিৱেশটো অকণমান দেখুৱাইছোঁ চাওক পাহাৰ আৰু ওপৰলৈ উঠি যাব পাৰি আমি খাই বৈ যাম আপোনালোকক দেখুৱাম ভিডিঅ'টো। এতিয়া এইখিনি তলৰ পৰিৱেশটোৱে দেখুৱাইছোঁ আৰু এয়া আমি ব্ৰেকফাষ্ট কৰিছোঁ কিন্তু সকলোখিনি ব্ৰেকফাষ্টৰ বস্তু মই দেখুৱাবলৈ নহ'লে থাকি গ'ল আৰু ইপিনে খানা বনাবলৈও আৰম্ভ কৰি দিছে। যথা সময়ত আমি এয়া পাচলি কাটিবলৈ আৰম্ভ কৰিলোঁ সকলোৱে নিজৰ নিজৰ কামবিলাক ভগাই ল'লোঁ। পাচলি কটাই পাচলি কাটিলোঁ বনাই আছে সকলো ব্যস্ত হৈ আছোঁ আৰু খুবেই ভাল লাগিলে পিকনিক। এয়া মটৰ বনাইছে হেৰি কাটিছে কি বাচিছে মাছ বাচিছে নেকি এইফালে আলু এইফালে কণা মানুহে বনাইছে দেই তাৰপিছত এইফালে ফুলকবি এইফালে কান্দুৰি বাই কি কৰিছে উৎপাত কৰিছে। এয়া দালি বনাই আছে পুৰা উতলি আছে। এয়া গাহৰি দেখুৱাই দিছোঁ এয়া গাহৰিও সিজিবলৈ আৰম্ভ কৰিছে আৰু এইখিনি গাহৰি ষ্টিকত দিব আৰু এয়া চব্জি বনাই আছে। এয়া খৰিচা দিয়া গাহৰি পুৰা সিজি আছে আৰু এয়া গাহৰি ষ্টিকত দিছে চাওক। আৰু তাৰ মাজতে আমি খাই ল'লোঁ কমলা টেঙা দেখুৱাবলৈ থাকিয়ে গ'ল হাতত দুপুটা থাকোঁতেহে মনত পৰিছে আৰু দেখুৱাই দিছোঁ। আৰু এয়া আমাৰ চালাড পিচি আছে খানা হৈয়ে গৈছেগৈ আৰু প্ৰায় এতিয়া বহিছোঁ আমি অকণমান দেৰি। আমি পিকনিক য'ত খাই আছোঁ তাৰ পৰা তলৰ ভিউটো অকণমান দেখুৱাই দিছোঁ আৰু ওপৰলৈও যাব পাৰিম আপোনালোকক কৈ থোৱা আছে দেখুৱামগৈ বাৰু। কিন্তু পিকনিক য'ত খাইছোঁ তাৰ তলৰ পৰা ভিউটো ইমান ধুনীয়া লাগিছে চাওকচোন। এয়া গাহৰি লভাৰে গাহৰি পুৰা খাই আছে যিসকলে ভাল পায় দেখি লোভ লাগি গৈছে চাগে। আৰু এয়া মোৰ ভাগত বনাবলৈ আজি পনীৰ চব্জিটো পৰিছেগৈ মই পনীৰ চব্জিটো বনাই দিছোঁ আৰু মানুহজনে এয়া সহায় কৰি দিছে।
এয়া লোকেল মুৰ্গী হৈ গ'ল আৰু গাহৰিটো হৈ গ'ল আগত দেখুৱালে এইখিনি পনীৰ চব্জি তাৰপিছতে চালাড আৰু নিৰামিষ এখন চব্জি হৈ গ'ল এতিয়া আমি খাবলৈ বাকী আছে আৰু ন পিকনিক খাই কেনেকুৱা লাগিলে ভাল লাগিলে ভাল লাগিলে আমি পুৰা খাই আছো দেখিছা নাই দেখিছো খানা খাই কৰি লৈ আমাৰ অকণমানিকেইটাই খুব ফূৰ্তি কৰিছে খোৱাৰ আগৰ পৰাই কৰি আছে বাৰু মুকলিভাৱে সিহঁতি খেলিছে তাত পিকনিকৰ খানাটো খাই কেনেকুৱা লাগিলে বাৰু কোৱাচোন ভাল লাগিলে বহুত ভাল লাগে পাপৰখনো ভাল লাগিলে পাপৰখনো ভাল লাগিলে আৰু মাংস ভাল লাগিলে আকৌ যাবা নেকি যাম ক'ত গৈছিলোঁ আমি শিলডুবি ন শিলডুবি ঠাইখন কেনেকুৱা লাগিলে বাৰু ভাল লাগিলে বহুত ৱাটাৰফল নেদেখিলোঁ কালি ৱাটাৰফল ওপৰত আছে আমি কেলে নগ'লোঁ জানানে বহুত ওপৰত দেৰি হৈ গ'ল যে সেইটো কাৰণে নগ'লোঁ আচলতে এয়া খাই বৈ হৈ গ'ল আৰু আমি কি কৰিলোঁ খাই বৈ এনজয় কৰিলোঁ ন কৰিলোঁ বহুত এনজয় কৰিলোঁ আৰু প্ৰিয়াংকুৰ লগত খেলিলোঁ এয়া বেলি গ'লগৈ আৰু এয়া আমি পাহাৰৰ ওপৰলৈ গৈ আছোঁ ওপৰৰ পৰা ভিউটো আপোনালোকক দেখুৱাম ল'ৰা আগত ল মাৰিছে যাওঁ এতিয়া দেই পটাপট সেয়া চাওক ল'ৰা বহুত আগত গ'লগৈ তাৰ লগত দৌৰি যাবলগীয়া হয় নোৱাৰি পাহাৰৰ ওপৰত পিনে ভাগৰ লাগি যায় একদম পাহাৰৰ ওপৰত খোজকাঢ়ি আছোঁ দেই পাহাৰৰ ওপৰত খোজকাঢ়ি আহি আছোঁ এয়া ভাগৰ দেখিছ ধুনীয়া পাহাৰ এয়া পাহাৰৰ ওপৰৰ পাই গ'লোহি আৰু পাহাৰৰ ওপৰৰ পৰা তলৰ ভিউটো চাওক কিমান ধুনীয়া লাগিছে এইখন আমাৰ গাড়ীখন বহুত ধুনীয়া ভিউ আৰু ওপৰলৈ যাব পাৰি তাত ৱাটাৰফল আছে বোলে কিন্তু আমি দেৰিও হৈ গ'ল 3টা বাজি গ'ল আৰু সৰু ল'ৰা ছোৱালী লৈ ওপৰলৈ নগ'লোগৈ আৰু এইখিনি প্ৰায় ভিউটো চালোঁ আৰু গুচি আহিলোঁ এটা সুন্দৰ পৰিৱেশ দেখিলোঁ এনজয় কৰিলোঁ সুন্দৰভাৱে পিকনিক খালোঁ আপোনালোকেও যদি তালৈ যোৱা নাই এবাৰ গৈ চাব কিমান ধুনীয়া ঠাই আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই বাই